सासे गथ'साया जोनोमनिफ्रायनो मिथिनो मोनै सोमोनांथाव बेरामजों भुगिनांनानै दङ। बाक्सा जिल्लानि सालबारि महकुमानि बगरथना पुलिस थानानि सिङाव थानाय बगरथना गामिनि हाकिम आली आरो फालानि खातुननि 2 बोसोर बैसोनि फिसाज्लाया जोनोमनिफ्रायनो मोनसे सोमोनांथाव बेरामजों भुगिनांनानै दङ। जाय समाव गथ'साफोरा खारदिंबायनाय एबा गेलेनायजों सम बारहोयो बे समावनो देहानि जेंनाजों भुगिनांनानै दङ बे गथ'साया। बेराफारसे न'खरावबो जोबोद दुखुथिया, जायनि थाखाय गथ'सानि बिफाया गुवाहाटीयाव गुबुननि न'खराव खामानि मावनानैसो न'खरखौ खुंबोगासिनो दङ। गथ'साखौ गुवाहाटी देहा फाहामसालियाव लांनानै फाहामथाय होदोंमोनब्लाबो रांनि आंखालाव गिदिंबोफिननो गोनां जादों। गथ'साखौ गुवाहाटी देहा फाहामसालियाव लांनानै फाहामथाय होदोंमोनब्लाबो रांनि आंखालाव गिदिंबोफिननो गोनां जादों। बे समाव गथ'साखौ मोजां फाहामथाय होनो थाखाय रांखावरिनि गोनांथि जादों। बेनिखायनो न'खरनि बिमा-बिफाया बिटिसि सरकार आरो आसाम सरकारजों लोगोसे आफाद गौथुमफोरखौ खावलायनानै गथ'सानि फाहामथायनि थाखाय माबा मोनसे अनसुंथाइ मोननो हास्थायदों। लोगोसे सोरबाफोर अनसुंथाइ हरोब्ला फालानि खातुननि स्टेट बेंकनि 34305245 एकाउन्ट नम्बरनि गेजेरजों रांखान्थि अनसुंथाइ हरनो हागोन। বছর হয়েছে, বহুত পয়সা পাতি ভাঙছো, ভালো নাইকে সরকারের পৰা কিমান সহায়তা কৰিলে মোৰ বাচ্চাটো ভাল কৰাৰ কাৰণে বহুত পইচা খেদাইছো, মই ভাল কৰাৰ কাৰণে। কিমান হল বয়স বাচ্চাটো? বয়সটো 1.5 বছৰ হৈছে। ক'ত ক'ত চিকিৎসা কৰিলে? এই ভাঙা ঘৰত চিকিৎসা কৰিছো, বৰপাটা লৈছো, বহুত জাগা লৈছো, ভাল কৰিব পৰা নাই। ডাক্তৰে কি কয়? ডাক্তৰে কৈছে বহুত পইচা পাতি লাগব, বাচ্চাটো ভাল হ'ব। মইতো গৰীব মানুহ, কাম কৰি খাওয়া মানুহ, পইচা পাতি নাই। কিমান টকা লাগিব এইবিলাক কিবা কৈছিল? চৰকাৰৰ বইয়াৰ পৰা মেডিকেলৰ পৰা কৈছে পইচা পাতি 1 লাখ আনি লাগব তাৰ আপাটো ভাল કરવા গেলে। তাৰপিছত মই মেডিকেলত ভৰ্তি হৈ কেনে আহি পৰছো, ঘূৰি আহিছোঁ। থাকি বনাব কোনোবা কৈছিল না? মেডিকেলৰ পৰাই কৈছে এইটো কাঠখন বনাই আনবি। ঘৰত কোনে কোৱা নাই? না, মইতো বনাব পৰা নাই, তাৰ বাবা খান পাগলা মানুহ। চক আমি সেইদিনা গম পালোঁ আমাৰ ঈদৰ ফিৰকা দিনা বোলে এনেকুৱা বেমাৰত ল'ৰা এজন ভুগি আছে। ল'ৰাজনৰ মাকে আৰু তেওঁৰ আইবেকে মোৰ ঘৰত লৈ গ'ল, মই দেখা পালোঁ। যদিও ঘৰৰ ওচৰত ইমান দিন গম পোৱা নাছিলোঁ, কিন্তু তেওঁলোকে কৈ আছে বোলে মেডিকেলত চিকিৎসা কৰিছিল গুৱাহাটীত, বৰপেটাত, কিন্তু যিখিনি পৰিমাণৰ পইচাৰ দৰকাৰ সেই পইচাখিনি তেওঁলোকৰ লগত নাই। যাৰ কাৰণে আজি এই সৰু ল'ৰাটো আপোনালোকে নিশ্চয় দেখা পাইছে, 1.5 বছৰ 2 বছৰৰ ল'ৰা যি অসুবিধাত ভুগি আছে। এইটো আজি ধৰক যদি মোৰ ল'ৰা ছোৱালী হ'লহেঁতেন মই নিশ্চয় কিবা এটা চেষ্টা কৰি চালোহেঁতেন। তেওঁলোকে সেইখিনি হেৰি পোৱা নাই, মানে যোগাযোগ কৰিব পৰা সুবিধা পোৱা নাই। সেইটো কাৰণে ভাল লাগিছে আজি আপোনালোকে খবৰ পোৱাৰ লগে লগে এই ক্ষেত্ৰত অলপ ভূমিকা গ্ৰহণ কৰিছে। আমি আপোনালোকৰ জৰিয়তে ৰাইজক আৰু ৰাজনীতি দল সংগঠন আছে, এই চৰকাৰৰ ফালৰ পৰা মানে যদি কিবা এই পৰিয়ালটোক সহায় কৰে তেতিয়াহ'লে নিশ্চয় এই সৰু ল'ৰাটো মানে উপকৃত হ'ব আৰু আমাৰ এই ঘৰখনো মানে শান্তি পাব। এইখিনিয়ে মই অনুৰোধ জনাম আপোনালোকক। উপাৰ্জন বুলি ক'লে একবাৰে গৰীব মানুহ, তেওঁলোকৰ ফেমিলিত 4-5 জন মানুহ আছে। এইবিলাক এই গুৱাহাটীতে মানে আপোনাৰ ফুটপাথত থাকি কিবা কিনি মানে সৰু সুৰা কাম চাম কৰি থাকে। এই চব্জিৰ কামে হওক, মানে কোনোবা ঘৰতে কাম হওক, ৰাজমিস্ত্ৰী জোগালি, মহিলা পুৰুষ গোটেইখিনি সেই কামেই কৰে। কিন্তু এতিয়া আমি গাঁৱৰ ৰাইজ হিচাপে মানে অলপ আপোনালোকৰ লগত আলোচনা কৰি যদি পৰিয়ালটোক কিবা সকাহ দিব পৰা যায়, এইটো কাৰণে আপোনালোকক খবৰ দিয়া হৈছে। আৰু আমাৰ এইখিনিয়ে মানে অনুৰোধ, ইয়াত বহুত দল সংগঠন আছে, বহুত ৰাজনীতি ব্যক্তিসকল আছে। যদি এই পৰিয়ালটোৰ লগত যোগাযোগ কৰি খবৰ লৈ যদি কিবা এটা সকাহ দিব পাৰে নিশ্চয় তেওঁলোকক প্ৰভুৱে আল্লাহ ঈশ্বৰে ভাল কৰিব। এইটো হ'ল আমাৰ গোবৰ্ধনা গাঁও, নিশ্চয় থানাৰ কাষত, থানাৰ পৰা 200 মিটাৰ নিৰগত। ল'ৰাটোৰ দেউতাকৰ নাম হ'ল হাকিম আলী বুলি কোৱা হয়। बायदि बिथिङाव रोंगौथि गोनां गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां।
गाव गावबागावनि बायदि रोखोमनि रोंगौथि दिन्थिनो थाखाय लानानै फैदों माल्टि टेलेन्ट रियेलिटि शो। बड'लेण्ड एशियान कालचारेल डेभेलपमेन्ट CS लिमिटेडनि बानजायनायाव फैगासिनो दं बड'लेण्ड गट टेलेन्ट सिजन 2। फैगौ 25 जुलाइनिफ्राय जागायनानै 26 आगस्तसिम रायजोनि दाब दाब जायगाफोराव खुंजागोन बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशन। 25 जुलाइआव धेमाजि आरो बिश्वनाथ, 26 जुलाइआव गलाघाट आरो कार्बि आंलं, 4 आगस्टआव तामुलपुर, 6 आगस्टआव सनितपुर आरो उदालगुरि, 12 आगस्टआव बाक्सा, 19 आगस्टआव चिरां आरो 21 आगस्टआव क'क्राझाराव बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशना खुंजागोन। जायफोर बड'लेण्ड गट टेलेन्ट सिजन 2 आव बाहागो लानानै गाव गावनि बायदि रोखोमनि रोंगौथिखौ दिन्थिनो थाखाय बाहागो लानो गोसो बिथांमोनहा नैबे मबाइल नाम्बाराव फोनांजाब खालामनो हागोन। मबाइल नाम्बार 8399890945, 9101102339 आरो 9577573499। बादायनो थाखाय रेजिस्ट्रेशन खालामनाया सोलिगासिनो दं। थाबैनो होखानाय मबाइल नाम्बाराव जगाजग खालामदो।